Hello friends, মই আপোনাৰ ফ্ৰেণ্ড ডক্টৰ চেপ্তি দাস আপোনালোকক স্বাগতম জনাইছো ভিটামিন আমাৰ কাৰণে কিয় প্ৰয়োজনীয় দ্বিতীয় খণ্ডলৈ আমি এতিয়ালৈ আলোচনা কৰিলো যে ভিটামিন মানে কি আমাৰ শৰীৰত কেইটা ভিটামিনৰ প্ৰয়োজন থাকে আৰু তাৰে এক ভাগ যাৰ নাম ফ্যাট soluble ভিটামিন তাৰ বিষয়ে আমি যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিলো আজি আমি কথা পাতিম water soluble ভিটামিনৰ বিষয়ে water soluble ভিটামিনৰ হেতু ভাগৰ কোৱা হৈছে যিকেইটা ভিটামিন ওয়াটাৰত বা পানীত দ্ৰৱণশীল হয় জলত দ্ৰৱণশীল ভিটামিনখিনি water soluble ভিটামিন বুলি কোৱা গৈছে water soluble ভিটামিনৰ বিশেষত্ব কিছুমান আছে যেনে ধৰক ই শৰীৰত সংৰক্ষিত হৈ নাথাকে গতিকে আমাৰ নিৰন্তৰ বা সদায় আমাৰ খাদ্যত থকাটো বহুতেই জৰুৰী তাৰে মাজত ভিটামিন B12 টো কিন্তু আমাৰ শৰীৰত সংৰক্ষিত হয় লিভাৰত বা যকৃতত বাকি কেটা কিন্তু মূত্ৰদ্বাৰেৰে নিষ্কাশিত হৈ যায় যিখিনি অত্যাধিক থাকে বা ব্যৱহাৰ হৈ যোৱাৰ পিছত যিখিনি আমাৰ শৰীৰত ৰৈ যায় সেইখিনি মূত্ৰ মাৰ্গেৰে নিষ্কাশিত হৈ যায় গতিকে এইখিনি আমাৰ ভিটামিনছখিনি খুবেই দৰকাৰী বাকি ভিটামিনছৰ নিচিনাকৈ কিন্তু যেহেতু এটো অত্যাধিকখিনি বা লাগতিয়াল যিখিনি থাকে তাৰ বাদে যিখিনি ৰৈ যায় সেইখিনি আমাৰ শৰীৰত সংৰক্ষিত নহয় গতিকে আমি এটো ডেইলি আমাৰ ফুডত মানে ডেইলি আমাৰ খাদ্য তালিকাত থকাটো খুবেই দৰকাৰী জলত দ্ৰৱণহীন ভিটামিন হৈছে 9টা তাৰে প্ৰথমটো হৈছে ভিটামিন সি আৰু তাৰ পিছত 8টা ভিটামিন বি কমপ্লেক্সৰ আন্ডাৰত একেটা হৈছে ভিটামিন B1 ভিটামিন B2 ভিটামিন B3 ভিটামিন B5 ভিটামিন B6 ভিটামিন B7 ভিটামিন B9 আৰু ভিটামিন B12 আহকচোন আমি প্ৰত্যেকটো ভিটামিনৰ কথা অলপ জানো আৰু লগতে এতিয়াও গম লওঁ যে এইকেইটা ভিটামিন কোনকেইটা খাদ্যত পোৱা যায় ভিটামিন B1 যাক আমি থিয়ামিন বা থায়ামিন বুলিও কওঁ এই ভিটামিনটোৰ এটা অনুঘটক হিচাপে কাম কৰে আমাৰ প্ৰতিটো কোষৰ ভিতৰত চলি থকা কাৰ্বোহাইড্ৰেট বিপাক্ৰিয়াত শৰ্কৰা বিপাক্ৰিয়াত বা কাৰ্বোহাইড্ৰেট মেটাবলিজমৰ এইটো এটা অনুঘটক তাৰ অৰ্থটো হৈছে যদি ভিটামিন B1 নাথাকে তেতিয়াহলে আমাৰ কোষবোৰে কাৰ্বোহাইড্ৰেটৰ পৰা ঊৰ্জা পাব নোৱাৰে এইখিনিৰ লগতে ভিটামিন B1 এ আমাৰ নাৰ্ভ সেলস আৰু হাৰ্ট মাসলছটোকো ভালে ৰাখাত স্বাস্থ্যৱান কৰি ৰাখাত আৱশ্যক থাকে ভিটামিন B1 বা থায়ামিন আমি খাদ্যত মাছ মাংস কণী সেউজীয়া শাক-পাচলি গাখীৰ ফল যেনেকুৱা কমলা টেঙা ইত্যাদিত পাওঁ তাৰ পিছৰটো হৈছে ভিটামিন B2 যাক আমি ৰাইবোফ্লাভিন বুলিও কওঁ ৰাইবোফ্লাভিন ভিটামিন আমাৰ শৰীৰৰ কাৰণে ভিটামিন B1 বা থায়ামিনৰ নিচিনাকৈ এটা বিপাক্ৰিয়াৰ ঘটক ই কিন্তু খালি শৰ্কৰা বুলিয়ে নহয় ই সকলো শৰ্কৰা হওক প্ৰটিন হওক বা চৰ্বি হওক সকলো বিপাক্ৰিয়া বা মেটাবলিজমৰ ই ঘটক হিচাপে সকলোতে মানে প্ৰযোজ্য তাৰ লগতে ভিটামিন B2 ৰ এটা বিশেষ কাম আছে হেতু হৈছে সেলুলাৰ অক্সিডেশন আৰু আমাৰ যিখিনি মিউকোকিউটিনাছ জাংকশন আছে তাৰ মানে কলা আৰু ছালৰ যিখিনি সন্ধিস্থল থাকে প্ৰায় শৰীৰৰ সকলো ৰন্ধ্ৰ যিবিলাক আছে আমাৰ মুখ কাণ আইজ নোজ আমাৰ এনাল ইউৰেথ্ৰা এইবিলাকত সবতে থাকে সেইখিনি এৰিয়াৰ মানে ষ্ট্ৰেংথটো বনাই ৰখাত ভিটামিন B2 ৰ বহুত ডাঙৰ যোগদান থাকে গতিকে ভিটামিন B2 যদি কম হয় তেতিয়াহলে এই সন্ধিস্থল বিলাকৰ বেমাৰবিলাক দেখা যায় ভিটামিন B2 বা ৰাইবোফ্লাভিন খাদ্যত মাছ মাংস কণী তাৰ পিছত আপোনাৰ কিডনি লিভাৰ এনিমেল যিবিলাক অৰ্গানছ থাকে সেইবিলাকত প্ৰচুৰ মাত্ৰাত পোৱা যায় তাৰ লগতে ডাইল আৰু শাক-পাচলিটো কিছু পৰিমাণে পোৱা যায় নেক্সট হৈছে ভিটামিন B3 তাৰ মানে নিয়াচিন আমাৰ শৰীৰত কাৰ্বোহাইড্ৰেট ফ্যাট আৰু প্ৰটিন তিনিটাৰে বিপাক্ৰিয়াত অনুঘটক হিচাপে কাম কৰাৰ লগতে সেল অক্সিডেশনতো ডাঙৰ ৰোল এটা প্লে কৰে তাৰ লগতে ভিটামিন B3 আমাৰ ক্ষুদ্ৰান্তৰ আমাৰ বৃহদান্তৰ আমাৰ ছাল আৰু আমাৰ নাৰ্ভাছ সিস্টেমৰ হেলদি ৰখাৰ কাৰণে খুবেই দৰকাৰী ভিটামিন B3 বা নিয়াচিন খাদ্যত লিভাৰ বৃক্ক মাংস মাছ ডাইল আৰু বাদামত পোৱা যায় গাখীৰত যদিও ভিটামিন B2 পোৱা যায় এটো অতি ন্যূনতম কিন্তু তথাপি গাখীৰৰ এটা ভাল স্ৰোত বুলি ক'ব পাৰি বা নিয়াচিনৰ
নিয়াচিন ভালকৈ বডিত এছিমিলেট হোৱাৰ কাৰণে গাখীৰৰ দৰকাৰ হয় কিয়নো গাখীৰত প্ৰচুৰ পৰিমাণে ট্ৰিপ্টোফেন থাকে আৰু ট্ৰিপ্টোফেনৰ দৰকাৰ হয় ভিটামিন B3 যাতে মেটাবলাইজিম ভালকৈ কৰিব পাৰে প্ৰটিনৰ এনেকৈ কোৱা হয় যদি আপুনি প্ৰটিন খাইছে সিমানে আপোনাক ট্ৰিপ্টোফেনৰ দৰকাৰ হয় যাতে ভিটামিন B3 এক্ট কৰিব পাৰে গতিকে হেতুৰ কাৰণে ভিটামিন B3 টোৰ আৰু ট্ৰিপ্টোফেন ভিটামিন B3 এক্ট কৰাৰ কাৰণে ট্ৰিপ্টোফেনটো গাখীৰৰ পৰা খোৱাটো অতি দৰকাৰী নেক্সট হৈছে ভিটামিন B5 নহলে পেণ্টোথেনিক এসিড পেণ্টোথেনিক এসিড যদিও বাকি ভিটামিন B কমপ্লেক্সৰ ভিটামিন কেটাৰ নিচিনাকে সকলো ধৰণৰ মেটাবলাইটৰ বিপাক ক্ৰিয়াৰ অনুঘটক হিচাপে কাম কৰে ইয়াৰ এটা বিশেষ কামো আছে হেতু হৈছে এড্ৰিনাল গ্ল্যান্ড যেটো নেকি আমাৰ কিডনিৰ ওপৰচোৱাত এটা গ্ল্যান্ড লাগি থাকে তাৰে কৰ্টেক্স ভাগৰ পৰা ওলোৱা হৰমোন সিক্ৰেশনটো যাতে ভালদৰে হয় হেতু কাৰণে ভিটামিন B5 বা পেণ্টোথেনিক এসিড এসেনশিয়াল এই কৰ্টেক্সৰ পৰা ওলোৱা যিখিনি হৰমোন আছে তাৰে সেইকেইটা হৰমোন আমাৰ শৰীৰটো ভালকৈ ফাংচন কৰাৰ কাৰণে আমাক দস্তুৰমত জীয়াই ৰখাৰ কাৰণে আৱশ্যক গতিকে ভিটামিন B5 ৰ কমি একেবাৰে হ'ব দিব নোৱাৰি কিন্তু ভিটামিন B5 খাদ্যত প্ৰায় সকলো বস্তুতে পোৱা যায় মাছ মাংস কণী গাখীৰ দাইল শাক পাচলি ইত্যাদি সকলোতে পোৱা যায় আৰু কিছু পৰিমাণে আমাৰ গট ফ্লোৰা যিবিলাক আমাৰ ক্ষুদ্ৰান্তৰত থাকে তাৰ পৰাও ভিটামিনবোৰ তৈয়াৰী হয় তাৰে নেক্সট হৈছে ভিটামিন B6 বা পেৰিডক্সিন ভিটামিন আমাৰ শৰীৰত বাকিবিলাক ভিটামিন B কমপ্লেক্সৰ বাকিকেইটা ভিটামিনৰ নিচিনাকে সকলো বিপাক ক্ৰিয়াত সহায়ক হিচাপে কাম কৰে তাৰ লগতে ইয়াৰে আৰু দুটা মেজৰ কাম থাকে প্ৰথমটো হৈছে লোহিত ৰক্ত কণিকা তাৰ মানে RBCs বিলাক আমাৰ বডি তৈয়াৰী কৰাত হেল্প কৰে আৰু তাৰ লগত আমাৰ মস্তিষ্কৰ স্বাস্থ্যৱান কৰি ৰখাত জৰুৰী গতিকে ভিটামিন B6 ৰ অভাৱত কেতিয়াবা আমাৰ এলজাইমাৰ বা তেনেকুৱা ধৰণৰ পাৰ্কিনসন্স ডিজিজ বা কপনি বেমাৰ হেনেকুৱা ধৰণৰ বেমাৰ কিছুমান দেখা যায় খাদ্যত ভিটামিন B6 বহুত বহলভাৱে পোৱা যায় যেনে গাখীৰ মাছ মাংস কণী শাক পাচলি দাইল ইত্যাদি তাৰ নেক্সটটো হৈছে ভিটামিন B7 নহলে বায়োটিনৰ নাম আমাৰ বহুতে শুনিছো বায়োটিন আমাৰ শৰীৰত শৰ্কৰা বিপাক ক্ৰিয়াত মানে ৰোল প্লে কৰে তাৰ লগতে ভিটামিন B7 বা বায়োটিনৰ ডাঙৰ ৰোল এটা থাকে বডিৰ বিভিন্ন ধৰণৰ প্ৰটিন সিনথেসিস বিলাক কৰে বিভিন্ন ধৰণৰ হৰমোন সিক্ৰেশনত হেল্প কৰে আৰু নতুন কোষ বিলাক তৈয়াৰী কৰে হেতু কাৰণে ভিটামিন B7 ৰ এন্টি এজিং মানে ভিটামিন হিচাপে বহুত ধৰণৰ সাপ্লিমেন্টস মাৰ্কেটত পোৱা যায় খাদ্যত ভিটামিন B7 গাখীৰ কণী মাছ গাহৰি মাংস বাদাম সয়াবিন তাৰ পিছত আপোনাৰ কল এভোকাডো এনেকুৱা ধৰণৰ বস্তু পোৱা যায় তাৰ নেক্সটটো হৈছে ভিটামিন B9 বা ফলিক এসিড আমাৰ দেহৰ ভিতৰত থকা লোহিত ৰক্ত কণিকা আৰু বা RBCs বনোৱাত বহুত ডাঙৰ এটা ৰোল থাকে লোহিত ৰক্ত কণিকাৰ যেটো সেল মেমব্ৰেন থাকে মানে সেলৰ বাহিৰৰ পাৰ্টটো হেতু বনোৱাত ফলিক এসিডৰ বিশেষভাৱে ইম্পৰ্টেন্স থাকে তাৰে লগতে নতুন যিবিলাক কোষ থাকে এই কোষৰ কেন্দ্ৰ বা নিউক্লিয়াছ বুলিও কওঁ আমি তাৰে ভিতৰত থকা DNA ফৰ্মেশনত ফলিক এসিডৰ ৰোল থাকে সেই কাৰণে প্ৰেগনেন্ট মহিলাই ফলিক এসিড বা ভিটামিন B9 প্ৰচুৰ মাত্ৰাত খাব লাগে যাতে কোনো ধৰণৰ কনজেনাইটেল ডিজিজ তেওঁৰ গৰ্ভত থকা শিশুৰ যাতে দেখা নিদিয়ে ইয়াতে এইখিনিতে আৰু এটা কথা কম ভিটামিন B9 ৰ ডেফিচিয়েন্সিত এটা স্পেশাল টাইপৰ এনিমিয়া হয় হেতু মেগালোব্লাস্টিক এনিমিয়া বুলি কয় য'ত সেলস বিলাক ডাঙৰ হৈ যায় টাইমতকে আগতে মৰি যায় আৰু মানুহটো মানে ৰক্ত ক্ষয়ত বা কি বুলি কম এনিমিয়াত ভুগে খাদ্যত ফলেট বা ফলিক এসিড পোৱা যায় হেউজিয়া শাকত প্ৰচুৰ মাত্ৰাত পোৱা যায় তাৰ লগতে যকৃত আৰু বৃক্ক বাদাম ৰাজমা মটৰ ইত্যাদিটো পোৱা যায় তাৰে নেক্সটটো হৈছে ভিটামিন B12 বা সাইনোকোবালামিনৰ কাম হৈছে ভিটামিন B9 ক হেল্প কৰা হেতু হৈছে RBC গঠনত বা আমাৰ কোষ কেন্দ্ৰত থকা DNA গঠনত ভিটামিন B9 ক ভিটামিন B12 এ হেল্প কৰে ইয়াৰে লগতে ভিটামিন B12 ৰ এটা সুকীয়া ৰোল আছে হেতু হৈছে মাইলিন শীট তৈয়াৰ কৰা মাইলিন শীটটো আমাৰ নিউৰনছ বা আমাৰ যেটো স্নায়ুতন্ত্ৰ তাৰে কোষৰ এটা হিস্সা মাইলিন শীটৰ দ্বাৰা তৈয়াৰী হয় আৰু সেই মাইলিন শীটটো ৰেডি কৰাত ভিটামিন B12 ৰ প্ৰয়োজন হয় ভিটামিন B12 এটা ডাঙৰ কথা হৈছে ভিটামিন B12 টো খাদ্যত
উদ্ভিদৰ পৰা পোৱা যিবিলাক পাৰ্টছ থাকে সেইবিলাকত পোৱা নাযায় খাদ্যত মাছ মাংস কণী গাখীৰ ইত্যাদিত পোৱা যায় এতিয়া ভিটামিন B12ৰ লগত আৰু এটা কথা হৈছে ভিটামিন B12ৰ সিক্ৰেশনছ বয়সৰ লগে লগে কমি যায় থাকে এটো কাৰণে আমি বুঢ়া বয়সত আঁঠুৰ বিষ কঁকালৰ বিষ বা এনেকুৱা স্নায়ুতন্ত্ৰৰ লগত মানে বিসংগতি ঘটি থকা এনেকুৱা মানুহক যিবিলাক বয়সস্থ মানুহ সিহঁতক সাপ্লিমেন্টেশন বা ইনজেকশন ফৰ্মতো সাইনোকোবালামিন দিব লগা হয় এই ভিটামিন B12 টো অলপ কিছু পৰিমাণে আমাৰ গট ফ্লোৰাৰ দ্বাৰাও তৈয়াৰী কৰা হয় এইখিনিতে আমি ভিটামিন B কমপ্লেক্সৰ ভিটামিনখিনিৰ ব্যাখ্যা কৰিলো ইয়াৰে শেষৰটো হৈছে ভিটামিন C এস্কৰ্বিক এসিড নহলে এস্কৰ্বেট বুলিও কয় এস্কৰ্বিক এসিড আমাৰ শৰীৰৰ কাৰণে খুবেই দৰকাৰী কিয়নো ই আমাৰ যিখিনি আইৰন থাকে যিবিলাক আমি আইৰন দুই প্ৰকাৰৰ পোৱা যায় এনিমেলছৰ পৰাও খাদ্যত আমি পাওঁ আৰু উদ্ভিদ হেৰিৰ পৰাও পাওঁ যিখিনি প্লান্ট কিংডম বা উদ্ভিদ হেৰিৰ পৰা পোৱা যায় সেইখিনিৰ যিখিনি আইৰন থাকে সেইটো এবজৰ্ব কৰাৰ কাৰণে ভিটামিন C দৰকাৰ কিয়নো এইটো ফেৰাছ ফৰ্মত থাকে এইটো ফেৰাছৰ পৰা ফেৰিক কৰিবলৈ ভিটামিন C প্ৰয়োজন থাকে তাৰে উপৰিও ভিটামিন C এটা বহুত ভাল এন্টিঅক্সিডেন্ট আৰু সকলো কোষবোৰৰ ভিতৰত যাতে সিহঁতে মেটাবলাইটৰ সাৰ্কেলৰ পৰা যেটো বিপাক্ৰিয়া হৈ আছে তাৰ পৰা ঊৰ্জাটো পায় যেটো সেলুলাৰ অক্সিডেশন বুলিও কয় তাত ভিটামিন C এটা ডাঙৰ ৰোল থাকে তাৰে লগতে কোলাজেন ফৰ্মেশনতো ভিটামিন C এটা মহত্বপূৰ্ণ ভূমিকা থাকে কোলাজেনৰ কথা আমি আগতে ব্যাখ্যা কৰিছো আপোনালোকৰ কাৰণে মই আৰু এবাৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপোনালোকে যদি চাব বিচাৰিছে নিশ্চয় চাই ল'ব পাৰিব ভিটামিন C খাদ্যত সতেজ শাক-পাচলি পোৱা যায় আৰু টেঙা যিখিনি আমাৰ ফলমূল আছে যেনে নেমু টেঙা তাৰ পিছত আমলখি আৰু কমলা এনেকুৱা ধৰণৰ ফল সবজিত পোৱা যায় তাৰ লগতে বন্ধাকবি ফুলকবি ইত্যাদিতো পোৱা যায় মাছ মাংসত পোৱা যায় ভিটামিন C কিন্তু বহুতে কম পৰিমাণে পোৱা যায় ন্যূনতম বুলি ক'ব পাৰি ইয়াতে এইখিনিতে আৰু এটা কথা কম ভিটামিন C আমাৰ ৰান্ধিলে বা গৰম কৰিলে ভিটামিন C নাইকিয়া হৈ যায় খাদ্যটোৰ পৰা কিন্তু আমলাৰ ক্ষেত্ৰত তেনেকুৱা নহয় আমলখি একমাত্ৰ এনেকুৱা আমলখি মানে আমাৰ ইণ্ডিয়ান যেটো আমলখি ওয়াইল্ড যেটো গুজবেৰী বুলি কয় হেতু সেই আমলখিটো আপোনাৰ শুকালেও ধুলেও বা আপোনাৰ কম জুইত পগাই ব্ৰাছ বনালেও ইয়াৰ ভিটামিন C কন্টেন্টটো থাকে বহুতখিনি থাকে আৰু হাইয়েষ্ট পোৱা যায় আমলখিত আজি আমি জলদ্ৰৱণশীল ভিটামিনৰ বিষয়ে আলোচনা কৰিলো আলোচনাৰ মধ্যমত বহুতখিনি কথা আমি পাতিলো যদিও বহুতখিনি কবলগীয়া থাকি গ'ল আগলৈ আমি নিশ্চয় প্ৰত্যেকটো ভিটামিনৰ ওপৰত বিতংকৈ আলোচনা কৰিম আপোনালোকৰ যদি কোনোবাটো ভিটামিনৰ ওপৰত কিবা বিশেষ জানিবলগীয়া আছে বা কিবা বিশেষ ধৰণে আপোনালোকে বিশেষ কিবা প্ৰশ্ন আছে আপোনালোকে কমেন্ট সেকশনত মোক জনাব মই আপোনালোকৰ কোৱেৰিৰ উত্তৰটো ভালকৈ দিবলৈ নিশ্চয় চেষ্টা কৰিম ভিডিওটো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব যদি উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আমি অতি সোনকালে আৰু এনেকুৱা ধৰণৰ ভিডিওছ বিলাক আপোনালোকৰ কাৰণে লৈ আহিম যদি চাই থাকিও বিচাৰিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশন বেলটো টিপি দিয়ক তেতিয়ালৈকে আপোনালোকৰ সুস্বাস্থ্য আৰু সুখৰ কামনা কৰি আজিলৈ বিদায় লৈছো Stay connected, stay safe.